বিটিচি নিবাসীসকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো। অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব। 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম। আপোনালোক সকলে উপকৃত হ'ব। বিটিচি নিবাসীসকলে বা বিটিচিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি বিটিচিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো। অহা 12 তাৰিখে 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব। 12 তাৰিখে আমি বিটিচিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম। আপোনালোক সকলে উপকৃত হ'ব।